নমস্কাৰ ছাৰবাইদেউসকল। চৰকাৰী কৰ্মচাৰীসকলৰ বেচিক পে বৃদ্ধি পাব। হয়, চলিত বিত্তীয় বাজেটতে চৰকাৰী কৰ্মচাৰীসকলে পাব এই ডাঙৰ সুখবৰ। বাজেটত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ডাঙৰ উপহাৰ। বেচিক পে 18,000 টকাৰ পৰা 26,000 টকালৈকে বৃদ্ধি কৰাত মোদী চৰকাৰৰ এটা ডাঙৰ সিদ্ধান্তৰ পথত। 22 জুলাইৰ পৰা সংসদৰ বাজেট অধিৱেশন। 23 জুলাইত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে সংসদত বাজেট দাখিল কৰিব আৰু চৰকাৰী কৰ্মচাৰীৰ বাবে আহি আছে এটা ডাঙৰ সুখবৰ। কাৰণ দীৰ্ঘদিন ধৰি মোদী চৰকাৰৰ কৰ্মচাৰীসকলে ফিটমেণ্ট ফেক্টৰ বৃদ্ধিৰ বাবে দাবী জনাই আহিছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে এইবাৰ ফিটমেণ্ট ফেক্টৰ পাবলৈ গৈ আছে। ফলত মোদী চৰকাৰে বাজেটত উপহাৰ দিবলৈ ওলাইছে। ফলত মোদী চৰকাৰৰ কৰ্মচাৰীৰ বাম্পাৰ দৰমহা বৃদ্ধি পাবলৈ গৈ আছে। ফিটমেণ্ট ফেক্টৰে সকলো কৰ্মচাৰীৰ বেচিক পে নিৰ্ধাৰণ কৰে। বেচিক পে আৰু ভাট্টা মিলাই ফিটমেণ্ট ফেক্টৰ কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ফিটমেণ্ট ফেক্টৰ শেষৰবাৰৰ বাবে 2016 চনত বৃদ্ধি কৰা হৈছিল, যেতিয়া ন্যূনতম বেচিক পে 6,000 টকাৰ পৰা 18,000 টকালৈকে বৃদ্ধি পাইছিল। এইবাৰ ফিটমেণ্ট ফেক্টৰ 26,000 টকালৈকে বৃদ্ধি পাব পাৰে, অৰ্থাৎ বেচিক পে 8,000 টকালৈকে বৃদ্ধি পাব পাৰে। বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ফিটমেণ্ট ফেক্টৰ 2.57 গুণ আছে, যিটো 3.68 গুণলৈ বৃদ্ধি কৰিব পাৰে। ব্যাপক বৃদ্ধিৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বেচিক পেত প্ৰত্যক্ষভাৱে 8,000 টকা বৃদ্ধি পাব। বেচিক পে বৃদ্ধিৰ লগতে ডিয়াৰনেছ ভাট্টা অৰ্থাৎ ডিএ, হাউচ ৰেণ্ট আদি বৃদ্ধি পায়। যদি সেই বেচিক পে 18,000 টকাৰ পৰা 26,000 টকালৈকে বৃদ্ধি পায়, তেন্তে ডিয়াৰনেছ ভাট্টা 46% সমান। গতিকে ছাৰবাইদেউসকল, এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ যে চলিত বিত্তীয় বাজেটতে কেন্দ্ৰীয় চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ বেচিক পে বৃদ্ধি কৰিব পাৰে। গতিকে ছাৰবাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।